নমস্কাৰ বন্ধুসকল, মই দেৱজিৎ শৰ্মাই আপোনালোক সকলোকে ডিএছ গ্লোবেল ফাৰ্মছ এণ্ড ট্ৰেডাৰ্ছ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মোৰ ফাৰ্মত কিছু নতুন ছাগলী আহিল। আজি 3-4 দিনমান আগতে সেইখিনিৰ বিষয়ে অকণমান দেখাব ওলাইছোঁ। এইটো দেখিছে ক'লা পোৱালিটো, ইয়াৰ কোৱালিটি চাওক। ইয়াৰ বয়স মাত্ৰ 5 মাহ হৈছে আৰু চাওক কেনে দেখা পায় আপোনালোকে মোক জনাব। আৰু লগতে বাকী ছাগলীবোৰ আহিছে। আজি এইটো ছাগলীৰ বয়স আপোনাৰ 10 মাহ হ'ব। আৰু লগতে এই ছাগলীটো দেখিছেনে, এইটো এটা ইয়াৰ বিশেষত্ব হৈছে ই পাকিস্তানী ব্ৰিডৰ হয়। ইয়াৰ শিংবোৰ চাওক, খুব সৰু বাদামী শিং বুলি কয় আৰু তাৰ কাণৰ লেংথ চাওক যথেষ্ট দীঘল। এই ছাগলীটোৰ লগতে আৰু আহিছে বহুত ছাগলী। এইটো এটা 6 মাহ 7 মাহৰ পোৱালি। ই ৰাস্তাত যথেষ্ট কষ্ট পাই অহাৰ কাৰণে কিছু ক্ষীণাই গৈছে। 2 এদিনতে ইয়াৰ চেহেৰা ভাল হৈ পৰিব। আৰু তাৰ লগে লগে বাকীবোৰ চাওক। এই যিটো মই ক'লোঁ পাকিস্তানী ব্ৰিডৰ, ইয়াৰ বিশেষত্ব এইটোৱেই যে ই যথেষ্ট ৱেইট গেইন কৰে। তাৰ চেহেৰা যথেষ্ট ভাল হয় আৰু কাণ যথেষ্ট দীঘল হোৱাৰ কাৰণে আমাৰ লোকেল ছাগলীৰ লগত ক্ৰছ কৰিলেও প্ৰথমবাৰতে যথেষ্ট দীঘল কাণৰ পোৱালি পোৱা যায়। আৰু আছে কিছু ছাগলী চাওক। এই ছাগলীটোৰ বয়স 10 মাহমান হৈছে। তো যথেষ্ট ভাল হাইটৰ, আপোনালোকে চালে গম পাব। মোৰ গোটেইকেইটা ছাগলীয়ে দাঁত হোৱাই নাই, খালি পাকিস্তানী ব্ৰিডৰ যিটো আহিছে তাৰ দাঁত ভাগিছে, তাৰ বাহিৰে গোটেইবোৰ আদান্তত আছে। এইটো এটা ৰঙা খুব সুন্দৰ কোৱালিটিৰ পোৱালি, আপোনালোকে নিশ্চয় গম পাইছে দেখিলে। মই 2টা পোৱালি, এই ক'লা পোৱালিটো আৰু এই ৰঙা পোৱালিটো মই নিজে ৰাখিম বুলি আনিছিলোঁ, কিন্তু 2জন বন্ধুৱে বৰ জোৰ কৰাৰ কাৰণে ক'ব নোৱাৰোঁ ঘৰত ৰাখিব পাৰোঁনে তেওঁলোকক দিব লাগে, এতিয়াও ঠিক হোৱা নাই। বাকী এইকেইটা ছাগলী আপোনালোকে চাওক, আহি পালে আজি 3-4 দিন হৈছে। আৰু এটা এই ছাগলীটো চাওক, ইয়াৰ কোৱালিটি চাব। হোৱাইটত বিটেল খুব ৰেয়াৰ থাকে আৰু ইয়াৰ কোৱালিটি চাওক। তাৰ ডিঙিৰ যিখন গল বিচনি চাওক। এতিয়া ইয়াৰ বয়স মাত্ৰ 6 মাহৰ ওচৰত, কিন্তু তাৰ কোৱালিটি চাওক আপোনালোকে। আৰু সকলোৱে কয় ডবল হাড্ডিৰ বাচ্চা বুলি। ডবল হাড্ডি কি, এই ছাগলীটো চালে আপোনালোকে গম পাব পোৱালিটো। এইটো এজন মোৰ নগাঁৱৰ ভাইটিয়ে লৈ গ'ল। সি গাড়ী আনলোড কৰোঁতেই ৰাস্তাৰ পৰাই লৈ গৈছিলে জোৰকৈ। মই হাক দিছিলোঁ বোলে এদিন মোৰ তাত থাকক, কিন্তু নাই, সি ৰাতিয়ে লৈ গ'ল। আৰু পিছৰ দিনা এইটো তাৰ ঘৰতহে ভিডিঅ'টো। ছাগলীটো নতুন কাৰণে সি চববোৰ বস্তু এটা এটাকৈ চাই আছে। বাৰু যি হওক, আপোনালোকে মোৰ ছাগলীকেইটা দেখি কেনে পালে, কোৱালিটি কেনে পালে, তাৰ বিষয়ে যাতে মোক কমেণ্ট কৰি জনায়। আৰু যিসকল নতুন ভিউৱাৰ্ছ আছে তেওঁলোকলৈ অনুৰোধ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে। ধন্যবাদ।